কাইলে ভাইটি তুমি কাইলে হাই সেকেন্ডারি ক্লিয়াৰ কৰি ডিগ্ৰী এডমিশ্যন লাগিব তোমাৰ যিটো পুলিচ ভেৰিফিকেশ্যন লাগিব নহয় তাত মোৰ সহিটো লাগিব তাত মোৰ ৰাখিবা কিন্তু তাত পুলিচ সহিটো লাগিব মোৰ আপুনি কষ্ট কৰি আমি এটা কিবা সমাধান কৰিব কেনে কৰিম কিমান ষ্টুডেন্ট আছে ইয়াতে তাত প্ৰথম কথাটো কিন্তু আমি এটা স্টুডেন্ট আমি প্ৰ্যাকটিক্যাল জ্ঞান আছে বৰ্তমান বিশেষ একো নাজানো আৰু ষ্টুডেণ্টৰ ওপৰত হাত উঠাইছে প্ৰটেষ্ট কৰাৰ কাৰণে আমাক মাৰছে পুলিচে আমাক আমি ন্যায় বিচাৰো যে আমাৰ পুলিচে আমাক সাপোৰ্ট কৰিব লাগে পুলিচে আমাক সাপোৰ্টে কৰা নাই বন্ধ হ'ব লাগে সব ডাঙৰ গাড়ী স্কুল টাইমত সব বন্ধ হ'ব লাগে স্কুল টাইমত ডাঙৰ গাড়ী অকল দাম মাৰে নহয় আৰু ড্ৰাইভাৰ আৰু মালিকক ধৰিব লাগে ইলেকশ্যন লাগে আমাক এতিয়ালৈকে ড্ৰাইভাৰ পলাই আছে গাড়ীৰ কাগজ ইলেকশ্যন লোৱা নাই আমাক মাত্ৰ মিটিং পাতি আছে ৰাতিপুৱাৰ পৰা আমি বহি বহি এতিয়া 12টা হৈছে ষ্টুডেণ্টৰ ওপৰত হাত উঠাইছে পুলিচে কি কৰি আছে পুলিচ প্ৰশাসন একো কামে নাই পুলিচ প্ৰশাসন আমাক ৰখাইছে কমসে কম ইউতে একশনটো ল'ব লাগিছিল মালিকক মাতিব লাগিছিল কিন্তু আমাক ৰখাইছে আমি এটা বিচাৰো যাতে যিখিনি ক্ষতি হৈছে ঘৰ এখনে ছোৱালী হেৰাইছে এই ক্ষতিটো পূৰণ হওক আৰু যিখিনি আমাৰ ওদালগুৰি হায়াৰ অফিচিয়েলছ আছে সিহঁতে যাতে এটলিষ্ট তাইৰ ঘৰত যায় এটা ৰিপৰ্ট দিয়ক আৰু সিহঁতক সন্তুষ্টি দিয়ক যাতে সান্তনা এটা দিয়ক সেইটো বিচাৰো আৰু যিখিনি আমাৰ স্পীডৰ যোনটো ট্ৰেকাৰ থাকে সেইটো যাতে ৰাস্তা লাগে স্পীড ব্ৰেকাৰ হওক আৰু আমাৰ যোনটো কলেজ আৰু স্কুল যোৱাৰ টাইমলৈকে টিউশ্যন যোৱাৰ টাইমলৈকে ইভেন আমি ডাম্পাৰ বা যিকোনো কমাৰ্চিয়েল গাড়ী যিবোৰেদি আমাৰ ৰিস্ক আছে চাইকেল ৰাইডাৰবোৰো ছেফ নাই আমি সেইটো একদমেই নিবিচাৰোঁ আৰু ৰাতিপুৱা 7টাৰ পৰা যাতে গধূলি 7টালৈকে এই কমাৰ্চিয়েল গাড়ীবোৰ যাতে বন্ধ থাকক আৰু আমি ৰাস্তাত যাতে ফিল কৰোঁ ছেফ ফিল কৰোঁ আৰু আমি যাতে কোনো ডাঙৰ গাড়ীক ছাইড দিব নালাগে সিহঁতে আমাক ছাইড দিয়ে সেইটো আমি বিচাৰোঁ